নমস্কাৰ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান ময়ো ভাল। মই আপোনালোকৰ ওচৰলৈ বহুত কষ্টৰে বহুত পাহাৰ বগাই 5খন পাহাৰ বগাই ইমান কষ্টৰ মাজেৰে আপোনালোকৰ ওচৰলৈ অতি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সেই ভিডিঅ'বোৰ সম্পূৰ্ণৰূপে চাব বুলি আশা থাকিল। আৰু ভিডিঅ'বোৰৰ লগতে তাত জানিবলগীয়া বহুতো গুৰুত্বপূৰ্ণ কথা আছে। আপোনালোকৰ লগতে আপোনালোকৰ সন্তানকো সেই ভিডিঅ'বোৰৰ যোগেদি আপোনালোকে সেই জানিবলগীয়া কথাবোৰ শিকাওক। ভৱিষ্যতেও আপোনালোকে সেই হাজোৰ পৰিৱেশটো চাবলৈ সন্তানক লৈ যাওক। আৰু তাত জানিবলগীয়া ঐতিহাসিক পুৰণি সম্পদ বহুতো আছে। আপোনালোকে মোৰ লগতে এই ভিডিঅ'ৰ যোগেদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ প্ৰতিটো কথা জানি আপোনালোকে ভিডিঅ'বোৰ চাব বুলি আশা থাকিল। আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট কৰি জনাব, তেতিয়াহে মোৰ উৎসাহ জাগে আপোনালোকক আকৌ নতুন ভিডিঅ' দি যাবলৈ। আহকচোন আজি আপোনালোকে হাজোত থকা পুৰণি ঐতিহাসিক কেইপদমান সম্পদ আপোনালোকে মোৰ লগতে চাওকি। ভীমৰ ভাতৰ চৰিয়াটো আপোনালোকে দেখিছেনে? হয়তো কোনোবাই দেখিছে, হয়তো কিছুমানে দেখা নাই। আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি ভীমৰ ভাতৰ চৰিয়াটো চাওক। নেতাইদুগুনি ঘাট অৰ্থাৎ মা মনসা আৰু কেনেকৈ বেউলাই লক্ষীন্দৰক জীয়াইছিলে, সেই তাৰ প্ৰতিমূৰ্তি কেনেকৈ আজিও খোদিত হৈ আছে, আজি তাত কলৰবোৰত কেনেকৈ আনিছিলে, সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে তাৰ সেই কথাবোৰ জানিব পাৰিব। তাৰ উপৰিও শিৱৰ অভিশাপত আজিও সঁচা ষাঁড় গৰু হৈ থকা মন্দিৰটো আপোনালোকে এই ভিডিঅ'ৰ যোগেদি আজি আপোনালোকে উপভোগ কৰকচোন। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আপোনালোকৰ সহায় সহযোগ কৰিলেহে বা লাইক জনালেহে মই জানিব পাৰিম আপোনালোকে ভিডিঅ'বোৰ ভাল পাইছে বুলি। আহকচোন আপোনালোকে মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক। আগৰ হাজোৰ কামেশ্বৰ মন্দিৰৰ ভিডিঅ'ত আপোনালোকে দেখিছে, তাৰ সেইখন পাহাৰৰ ওপৰেদিয়ে মই আপোনালোকক ৰবৰৰ বাগান পাৰ হৈ আপোনালোকক মই লৈ যাওঁ। বলকচোন মোৰ লগতে আপোনালোকেও সেই পাহাৰৰ মাজেদি ৰবৰৰ বাগানৰ মাজেদি গৈ থাকক। বহুত সুন্দৰ পৰিৱেশ এটি উপভোগ কৰিবলৈ পাব। চাওকচোন আপোনালোকে বাৰু কেতিয়াবা সকলোৱে ৰবৰৰ গছ দেখিছেনে? চাওকচোন ৰবৰৰ বাগানৰ এটি কি সুন্দৰ পৰিৱেশ। পাহাৰৰ ওপৰত কি ধুনীয়াকৈ ৰবৰৰ খেতি কৰিছে। দেখিছেনে বাৰু? এতিয়া আমি আহি চাওকচোন, এটি শিৱৰ অভিশাপত আজিও ষাঁড় গৰু হৈ থকা মন্দিৰ পালোহি। কিন্তু এতিয়াও আমি পাহাৰৰ ওপৰতেই আছোঁ। এটি সুন্দৰ মন্দিৰ, বহুত পুৰণি মন্দিৰ, কত হাজাৰ বছৰ ইয়াত উল্লেখেই নাই। চৰকাৰে সুন্দৰকৈ ব্যৱস্থা কৰি থ'ব লাগে। কোনো ধৰণৰ ইমান পৌৰাণিক বস্তুবোৰ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে, একো ব্যৱস্থাই নাই। চাওকচোন কি ধুনীয়াকৈ শিৱৰ অভিশাপত আজিও ষাঁড় গৰু হৈ থকা এটি মন্দিৰ, এটি ষাঁড় গৰু। ইয়াৰ ষাঁড় গৰুৰ মন্দিৰটোৰ বাহিৰৰ পৰিৱেশটো চাওকচোন, চৌহদটো কিমান লেতেৰা কৰি ৰাখিছে, কোনো ব্যৱস্থাই নাই সম্ভৱ। তাৰে স্থানীয় ৰাইজে মোক ক'লে চৰকাৰলৈ অনুৰোধ কৰিবলৈ, মইনো আৰু কি ক'ম। চাওকচোন, এটি সুন্দৰ শিৱৰ অভিশাপত আজিও ষাঁড় গৰু হৈ ৰোৱা এটি ধুনীয়া প্ৰতিমূৰ্তি। এয়া কিন্তু বনোৱা নহয়, এইটো সঁচা বুলিয়ে কৈছে স্থানীয় ৰাইজে মোক। চাওকচোন, এতিয়া আমি ষাঁড় গৰুটো চাই আহি মা মনসাৰ বেউলা লক্ষীন্দৰৰ প্ৰতিমূৰ্তি পালোহি। চাওকচোন কি ডাঙৰ শিল, দেখিছেনে বাৰু আপোনালোকে? শিলবোৰ পাৰ হৈ এতিয়া আমি মা মনসাৰ প্ৰতিমূৰ্তি পাওঁহি। মা মনসা বেউলা লক্ষীন্দৰ বহুতখিনি কথা ইয়াত জানিবলগীয়া কথা আছে। আপোনালোকে ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণকৈ চাওকচোন। এয়া সাপডাল যোৱা ৰাস্তা, যিডাল সাপে লক্ষীন্দৰক খুটিয়াইছিলে। চাওকচোন এতিয়াও চিনটো ইমান স্পষ্টকৈ আছে। আপোনালোকে ভালদৰে মন কৰকচোন। কোনো ধৰণৰ চাফ চাফাই ব্যৱস্থা নাই। চাওকচোন ইমান ধুনীয়া সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব লাগে। এয়া দেখিছেনে বাৰু? বেউলা লক্ষীন্দৰ আৰু মা মনসাৰ প্ৰতিমূৰ্তি কি ধুনীয়াকৈ এতিয়াও আছে।
সকলোৱে লক্ষ্য কৰিছেনে বাৰু? এইখিনি ঠাইতে চাবলগীয়া বহুত বস্তু আছে। ইয়াতেই নেতাই ধুবুনী ঘাটো আছে। এয়া চাওকচোন, শিলৰ মাজেৰে সাপ যোৱা ৰাস্তাটো দেখিছেনে বাৰু? এইখিনি জেগাতে নেতাই ধুবুনী ঘাট বুলি এটি ঘাট আছে, যিটো ঘাটত হেনো কাপোৰ ধুইছিলে। এইখিনি ঠাইতে আছে। এই ঠাইৰে পানী গৈছিলে। আৰু ইয়াত এজোপা গছ লক্ষ্য কৰকচোন আপোনালোকে। এই গছজোপা সম্পূৰ্ণকৈ লক্ষ্য কৰকচোন। এই গছজোপাত মা মনসা ভৰ খোৱা বুলি এগৰাকী স্থানীয় খুৰীয়ে মোক জনালে। ভালকৈ গছজোপা মন কৰকচোন আপোনালোকে। দেখিছেনে বাৰু? দেখিলে ওচৰলৈ গ'লে দেখিলে ভয়ে লাগি যায়। সঁচা সঁচি নিচিনাই লাগে। দেখিছেনে? ইয়াত আপোনালোকে এটা কথা মন কৰকচোন। এই শিলটোত ইয়াত দেখিছেনে ৰঙাকৈ ফুট দি থোৱা আছে? এয়া হৈছে বেউলাই লক্ষীন্দৰক বচাবৰ বাবে 24ডাল কলৰ এডাল ভূৰত উঠাই আনিছিল। এই পানীৰ সোঁতত এই ভূৰখনৰ এয়া হৈছে দাগ। ৰঙা ফুট দি থোৱা দাগবোৰ আপোনালোকে লক্ষ্য কৰিছেনে? সেয়া হৈছে মা মনসাই বচাবৰ কাৰণে লক্ষীন্দৰক লৈ আহোঁতে কলৰ ভূৰৰ দাগ। আজিও এনেকৈ আছে। আহি আমি এতিয়া ভীমৰ ভাতৰ চৰিয়া পালোহি। এখন সৰুকৈ দোকান দি থৈছে চাওকচোন। ভীমৰ ভাতৰ চৰিয়াটো আপোনালোকে ভালদৰে মন কৰকচোন। ইমান ধুনীয়া, ইমান ডাঙৰ। সঁচাকৈনো বাৰু ভীমে এইটো চৰিয়াত ভাত খাইছিলেনে বাৰু? কত হাজাৰ পুৰণি এটি চৰিয়া চাওকচোন। সম্পূৰ্ণকৈ মোবাইলৰ কেমেৰাত আবদ্ধই নহয়। আপোনালোকে ভালদৰে মন কৰকচোন আৰু আপোনালোকৰ সন্তানকো এই চৰিয়াটো দেখুৱাওকচোন। দেখিছেনে? হাজোত চাবলগীয়া বস্তু কিমান আছে। ইয়াৰ পিছতে মই আপোনালোকৰ ওচৰলৈ কেদাৰ মন্দিৰ লৈ আহিম। আপোনালোকে ভিডিঅ'বোৰ চাব। ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাইছে বুলি আশা থাকিল। ধন্যবাদ সকলোকে।